গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ আৰু আজি এটা ফুড ব্লগ বনাম যে বহুত দিন নাছিলোঁ অকণমান কৰ্মৰ ব্যস্ততাৰ মাজত তে আজি এটা ফুড বনাম সেইটো হ'ল লিভাৰ কিহৰ লিভাৰ সেইটো আপোনালোকক পিছলৈ কৈ আছোঁ তে বলক এতিয়া প্ৰিপাৰেশ্যন প্ৰথমতে মই লৈ ল'লোঁ পিঁয়াজ তাৰপিছত ল'লোঁ জলকীয়া তাৰপিছত আদা তাৰপিছত ৰহুন বা নহৰু তো এইটোখিনি গোটেইখিনি মানে এইকেইটা নহয় এইকেইটা মই কাটি ল'ম এইকেইটা মই বৰ্তমান এটা পেষ্ট বনাই লওঁ তে বলক পেষ্টটো বনাই লওঁ মই এইটো পেষ্টটো বনাই ল'লোঁ আদা ৰহুন নহৰু জলকীয়াৰ তাৰপিছত এইখিনি মছলা লৈ ল'লোঁ তাৰপিছত এইখিনি পিঁয়াজ এইটো লিভাৰটো আৰু এইটো হ'ল মান ধনিয়া কিছুমানে কি কয় নাজানো কিন্তু এইটো মান ধনিয়া এইখিনি বলক এতিয়া বনাওঁগৈ কেৰাহীত আৰু তেলটো লৈ লৈছোঁ তাতে আছে বাৰু গৰম হ'বলৈ দিছোঁ সেয়া কেৰাহীটো অকণমান গৰম হৈছে ইয়াতে মই এতিয়া মিঠাতেল দিম এয়া খাটি সৰিয়হৰ তেল আন্দাজ মতে আপোনালোকে মিঠাতেলখিনি ব্যৱহাৰ কৰিব বেছিকেও নিদিব খাবলৈ ইমান ভাল নালাগিব বেছিকৈ দিলে এয়া মই ইমানখিনি দিছোঁ আৰু মোৰ লিভাৰ আছিলে ইমান গতিকে মই তেলৰ পৰিমাণ ইমান দিছোঁ আপোনালোকে চাই পেলাই দি ল'ব তেল গৰম হৈছে আৰু মই লগে লগে এতিয়া পিঁয়াজখিনি দি পেলাই অলপ সময় ভাজি ল'ম এয়া পিঁয়াজ দিছোঁ এয়া মই কাটি লোৱা পিঁয়াজখিনি গৰম তেলত দি দিছোঁ অকণ ব্ৰাউন কালাৰ আহিলে পিঁয়াজখিনি অকণমান কালাৰিং হোৱালৈকে মই ভাজি ল'ম ব্ৰাউন কালাৰ আহিলে পিঁয়াজখিনি আকৌ হেৰি কৰি দিম এয়া আপোনালোকে লাহে লাহে লৰাব দেই আমাৰ মানে ৰান্ধনীজন খুব খৰ সেইটো কাৰণে খুব খৰকৈ লৰাইছে আপোনালোকে বেছি খৰকৈ নলৰাব বাৰু নহয় মই স্লাইচ কৰি থোৱা যিটো পিঁয়াজটো আছে সেই স্লাইচ কৰি দিয়া পিঁয়াজটো তাৰমানে মই হেৰিটো এই মূৰৰ ওচৰত এটা লাগি থাকে নহয় এইটো হেৰিটা ভাঙি দিছোঁ তাৰমানে এই হেৰিয়ে আৰু হেৰিয়ে বাৰু নাম নাইকিয়া মূলটো বুলি কয় শিপা মূলটো য'ৰ পৰা আহে সেইটো জেগাত এটা এনেকৈ এয়া পিঁয়াজখিনি ভালকৈ লৰাই ভাজি আছোঁ এইটো নামেই হেৰি মই দিছোঁ এইটো এয়া মই ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ তাৰপিছত মই আগতেই বনাই থোৱা আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি ইয়াতে দি দিম অলপমান দি পেলাই আকৌ ভাজি লৈছোঁ পিঁয়াজ এইখিনি তাৰমানে সেই মাংসখিনি বনাওঁতে আৰু অকণ আছে বাহ গোন্ধ বৰ ধুনীয়া আহিছে এয়া এয়া ইলাচি এটাও দি দিছোঁ ইয়াতে এয়া ইলাচি এটাও দি দিয়া হৈছে তাৰপিছত খুব ভালদৰে লৰাই থাকিব আদা নহৰুৰ গোন্ধটো নোযোৱালৈকে অলপ সময় ভাজি ল'ব লাগিব যিহেতু গোন্ধটো থাকিলে খাবলৈ ভাল নালাগে সেইকাৰণে মই এইখিনি লৰাই ভাজি আছোঁ কৰি নাযাবৰ কাৰণে তলত অলপ দেৰি যাব নহয় যাতে তলত লাগি নধৰে আপোনালোকে সেইটো ভালকৈ লক্ষ্য কৰিব এতিয়া মই ইয়াতে আগতে ৰেডি কৰি লোৱা লিভাৰখিনি লৈছোঁ ইয়াত কেৰাহীত দি দিম কেৰাহীত দিয়াৰ পিছত মই ভালকৈ এইখিনি মছলাখিনি লাগিবৰ কাৰণে অলপ সময় লৰাই থাকিম এয়া আন্দাজ মতে অকণমান নিমখ দিছোঁ আপোনালোকে আন্দাজ মতে নিমখটো দিব মাংসৰ পৰিমাণ যিমান হয় সেই অনুসৰি নিমখটো দিব যিহেতু আমি দুজন মানুহ গতিকে আমাৰ অকণমান কমকৈ হ'লেও হয় সেইটো কাৰণে আমি কমকৈ ব্যৱহাৰ কৰিছোঁ
এয়া এনেদৰে ভালদৰে লৰাই লৰাই ভাজি থাকিব। ৰং গুড়া দিছোঁ, দি পেলাই আকৌ ভালকৈ লৰাম। যিকোনো মাংস অকণ ভাজিলে টেষ্টটো আহে। ভাজি পেলাই এটা ফুটিব লাগে, থিপকে সৰু ফুটিলে টেষ্টটো আহে, তাৰমানে সুন্দৰ হয় আৰু। এয়া মাংস ভাজি থকা হৈছে লিভাৰ। এয়া জিৰা, গৰম মছলা, ধনিয়া গুড়ি, মিট মছলা এইখিনি গোটেইখিনি আন্দাজমতে দিম। দি পেলাই অকণমান জলকীয়া গুড়াও দি দিছোঁ, যিহেতু আমি জ্বলা অকণমান সৰহকৈ খাওঁ, গতিকে কেঁচা জলকীয়া দিছোঁ যদিও আকৌ জলকীয়া গুড়া অকণো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি জ্বলা কমাই খায় তেনেহ'লে কমাই দিব। আকৌ ভালকৈ লৰাই লৰাই ভাজিম, যাতে কেৰাহীটোত লাগি নধৰে, সেইটো কাৰণে ভাজি থকা হৈছে। এতিয়া মাংসটো সিজিলেই প্ৰায়, মই অকণমান কাটি দিলোঁ টুকুৰা টুকুৰকৈ, হেতাখনে কাটিলোঁ। কালাৰটো একদম পূৰা ডাৰ্ক আহিছে, সুন্দৰ। এতিয়া এইটো মান ধনিয়াটো আছে, এইটো অকণমান দি দিম, হৈ গ'ল। বেছি টাইম নালাগে এইটো, সেইটো কাৰণে তাৰমানে চিম্পুল ৰেচিপি এইটো এটা, যাতে 15 মিনিটত হৈ যায় আৰু দীঘল টাইম লাগি নাথাকে এইটো। লিভাৰবিলাক এনেও সিজোতে অকণমান টাইম হয়, অকণমানতে সিজে। কালাৰটো কেনেকুৱা হৈছে জনাব দেই বন্ধুসকল। আমাৰ ৰেডি হৈ গ'ল। মই লগতে পিঁয়াজ লৈ লৈছোঁ, এইকণ হজমলাৰ গুড়া লৈ লৈছোঁ, এইকণ অকণমান হেৰি লৈ লৈছোঁ, নেমু অকণমান চেপি লৈছোঁ, নেমুটো মই অলৰেডি চেপি দিলোঁ। তাৰপিছত মাংস এতিয়া চাওঁ, টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে, তাৰপিছত চাই থাকক, ৰিভিউটো দি আছোঁ। অকণমান মছলাটো দেখিছেনে কি ধুনীয়া হৈছে, সুন্দৰ হৈছে মছলাটো। পিঁয়াজটো গোটা গোটা হৈ থাকিলে মানে কি হয়, এইটো পটককৈ সিজি যায়তো, পিঁয়াজটো গোটা গোটা হৈ থাকিলে মছলাটো। এতিয়া মাংসটো খাই মই কৈ আছোঁ কেনেকুৱা হয়, মাংসটোত মই কৈ আছোঁ কেনেকুৱা হয়। এইটোতো পাৰফেক্ট, এইটো 1 নম্বৰ। একদম জুই, মইনাত তুমি জুই, পাৰফেক্ট, সুন্দৰ হৈছে। আপোনালোকে বনাই চাব পাৰে, অকণ জ্বলা মোৰ ডিঙি লাগি গৈছে, অকণ বনাই চাব পাৰে, সুন্দৰ মানে পাৰফেক্ট। তাৰমানে 100 আউট অফ 100 মই নিজে বনাইছোঁ বুলি নহয় দেই, কিন্তু অৰিজিনেলিয়ে সুন্দৰ হৈছে, মানে কি ক'ম আৰু। তে আকৌ অকণমান সুন্দৰ। আহিব আপোনালোকে এদিন, বনাই খুৱাম, সুন্দৰ পাৰফেক্ট আৰু। এতিয়া বন্ধুসকল, এতিয়া মই ভাত কেইটামান লৈ লওঁ, এইখিনি সানি পুটুকি ভাতকেইটা খাই লওঁ। আজিলৈ আহোঁ, পিছলৈ আকৌ ভিডিঅ' বনাম, আপোনালোকে কমেণ্ট কৰি জনাবচোন। বাই।